ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই মনিষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ দক্ষিণ হালমাৰাৰ মানকাছৰ জিলাৰ নতুনকৈ 4 জনৰ দেহত কোভিড-19 পজিটিভ চিনাক্তকৰণ যোৱা 3 জুলাইত বাংগালোৰৰ পৰা অহা 3 জন যুৱক আৰু 2 জুলাইত গোৱাৰ পৰা অহা এজন যুৱক 4 জন যুৱক মানকাছৰ থানাৰ অন্তৰ্গত জাউদাঙৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল যোৱাকালি 4 জনৰ স্বাব টেষ্টৰ ফলাফল পজিটিভ অহাত স্বাস্থ্য বিভাগে হাতহিনিমাৰি মহকুমা অসামৰিক চিকিৎসালয়ৰ আইচোলেশ্যন কক্ষলৈ উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰে মানকাছৰৰ পৰা জিয়াউৰ ৰহমান ৰিপৰ্ট ডেইলি নিউজ আসাম